গাইজ স্বাগতম জনাইছোঁ আজি মোৰ এটা আৰু নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মানে কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে মই কৈ আছোঁ। আজি মানে মোৰ ঘৰৰ পৰা মানে নলবাৰীলৈ যাম। নলবাৰীত মানে আমাৰ জেঠীমা এটা থাকে, জেঠীমাহঁতৰ ঘৰলৈ যাম নলবাৰীলৈ। গতিকে চাই থাকক ভিডিঅ'টো। সো গাইজ আপোনালোকে ভিডিঅ'টো চাই আছে। মই মানে আহি এতিয়া মানে এই নলবাৰীতো পাইছোঁ। এই নলবাৰীত আছোঁ মানে এই নলবাৰীৰ চান্দকুছি বুলি কয় সেইখিনি জেগা, চান্দকুছি বুলি কয়। চান্দকুছি মানে তাতে মোৰ জেঠীমাৰ ঘৰ চান্দকুছি, আৰু পালৈ মানে আৰু বেছি দূৰ নাই, পামেই আৰু। গতিকে চাই থাকক গাইজ ভিডিঅ'টো। মানে বেছি দেখুৱাব পৰা নাই, মানে মাজৰ স্ক্ৰিপ্ট কিছুমান কাটি মানে দেখুৱাইছোঁ। কিছুমান মোৰ প্ৰব্লেমৰ কাৰণে মোবাইলটোতো বেছি চাৰ্জ নাছিল। গতিকে চাই থাকক গাইজ। ফাইনেলি আহি জেঠীমাহঁতৰ ঘৰ পালোঁ। মানে আহোঁতে বেছি দেখুৱাব নোৱাৰিলোঁ, মোৰো গাটো মানে ইমান এটা ভাল নহয়। এতিয়া আহি ফাইনেলি জেঠীমাহঁতৰ ঘৰ পাই গ'লোঁ। চাওক এতিয়া ভিতৰলৈ যাওঁ। গৰম গাইজ, গতিকে চাই থাকক ভিডিঅ'টো। গাইজ মানে জেঠীমাহঁতৰ ঘৰত চাহপানী খাই এতিয়া মই এনেই জেঠীমাহঁতৰ গাঁওখনত মানে এনেই অলপ ফুৰিবলৈ ওলাই আহিলোঁ। গতিকে এইখিনি জেগা মানে মোৰ ভাল লাগিছে। এইখিনিত মানে বতাহো দি আছে, মানে ভাল বতাহ দি আছে। জেগাখিনিও ঠাণ্ডা, মানে ইমান গৰম, সেইকাৰণে মই ইয়াতে অলপ ৰখিলোঁ বাহিৰত ওলাই আহি। গতিকে চাওকচোন আপোনালোকে এইখিনি জেগা, আপোনালোকক মই দেখুৱাম ভালকৈ। মানে আপোনালোকে ভিউটো চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। গাইজ কেনেকুৱা লাগিল ঠাইখিনি আপোনালোকক দেখুৱালোঁ। কেনেকুৱা বা লাগিল আপোনালোকে কমেণ্ট এটা কৰি জনাব। মোৰতো ভালেই লাগিছে। মানে মই ইয়াত মানে বহুত দিন অহাই নাছিলোঁ, মানে জেঠীমাহঁতৰ ঘৰত মানে মই বহুত দিন অহাই নাছিলোঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ। আজি সঁচাকৈ বহুত ভাল লাগিছে। আৰু মোৰ মানে যোৱা পৰহিমানৰ পৰা মানে মোৰ গাটো বেছি ভাল নহয়। ইয়াতে মানে নলবাৰীত মানে মই ডক্টৰত তাতেও দেখুৱালোঁ। কিবাকিবি তাৰমানে মেডিচিন লিখি দিলে, তাৰমানে সেইবোৰো ল'লোঁ। লৈ কিনে মানে জেঠীমাহঁতৰ ঘৰতো আহিলোঁ। গাইজ ফাইনেলি মানে ভাত পানী খালোঁ। ভাত পানী খাই মানে এতিয়া অলপমান মানে বহি আছোঁ, আৰু অলপমান পিছতে মানে ঘৰলৈ যাম। ভাত পানী খাই এতিয়া এনে অলপ বহি আছোঁ, অলপ পিছত ঘৰলৈ যাম। গতিকে চাই থাকক ভিডিঅ'টো, যি পাৰোঁ আৰু দেখুৱাই আছোঁ। চ' হেল্ল' গাইজ, ফাইনেলি মানে ঘৰলৈ যাবলৈ ওলালোঁ। মানে ভাত পানী খাই জিৰাই হঠাই মানে এতিয়া ঘৰলৈ যাম। এতিয়া ঘৰলৈ যাবলৈ মানে ভালকৈ ফ্ৰেছ হ'লোঁ, ৰেডি হ'লোঁ, আৰু এতিয়া ঘৰলৈ যাওঁ। গতিকে যি পাৰোঁ দেখুৱাম যাওঁতে। চাই থাকক ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।